খুব আনন্দিত, খুব খুশি, কারণ আমার সম্মানীয় আমার MLA স্যার ৰবিৰাম নাৰ্জাৰী তেখেতে আজি আমাৰ আফলাগাঁও মৰ সমষ্টিত হাইস্কুলত 4.5 কোটি টাকা স্কিম চেংচন কৰি দিছে বা আজি এনাউন্স কৰি দিছে। আৰু লগত আমাৰ অসমৰ এডুকেশ্যন মিনিষ্টাৰ ৰমেশ পেগু ডাঙৰীয়ালৈ মই ধন্যবাদ যাচিছোঁ, যাতে ভৱিষ্যতলৈ আমাৰ লগত তেনেকুৱা আমাৰ MLA ছাৰৰ লগত যোগাযোগ কৰি আকৌ আৰু বহুত অনুষ্ঠান তেনেকুৱা নিৰ্মাণ কৰে, সেইটো মই অনুৰোধ কৰিছোঁ। আৰু মই কোটি কোটি ধন্যবাদ যাচিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ। খুব আনন্দিত, খুব খুশি, কাৰণ আমাৰ সম্মানীয় আমাৰ MLA স্যাৰ ৰবিৰাম নাৰ্জাৰী তেখেতে আজি আমাৰ আফলাগাঁও মৰ সমষ্টিত হাইস্কুলত 4.5 কোটি টাকা স্কিম চেংচন কৰি দিছে বা আজি এনাউন্স কৰি দিছে। আৰু লগত আমাৰ অসমৰ এডুকেশ্যন মিনিষ্টাৰ ৰমেশ পেগু ডাঙৰীয়ালৈ মই ধন্যবাদ যাচিছোঁ, যাতে ভৱিষ্যতলৈ আমাৰ লগত তেনেকুৱা আমাৰ MLA ছাৰৰ লগত যোগাযোগ কৰি আকৌ আৰু বহুত অনুষ্ঠান তেনেকুৱা নিৰ্মাণ কৰে, সেইটো মই অনুৰোধ কৰিছোঁ। আৰু মই কোটি কোটি ধন্যবাদ যাচিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ। খুব আনন্দিত, খুব খুশি, কাৰণ আমাৰ সম্মানীয় আমাৰ MLA স্যাৰ ৰবিৰাম নাৰ্জাৰী তেখেতে আজি আমাৰ আফলাগাঁও মৰ সমষ্টিত হাইস্কুলত 4.5 কোটি টাকা স্কিম চেংচন কৰি দিছে বা আজি এনাউন্স কৰি দিছে। আৰু লগত আমাৰ অসমৰ এডুকেশ্যন মিনিষ্টাৰ ৰমেশ পেগু ডাঙৰীয়ালৈ মই ধন্যবাদ যাচিছোঁ, যাতে ভৱিষ্যতলৈ আমাৰ লগত তেনেকুৱা আমাৰ MLA ছাৰৰ লগত যোগাযোগ কৰি আকৌ আৰু বহুত অনুষ্ঠান তেনেকুৱা নিৰ্মাণ কৰে, সেইটো মই অনুৰোধ কৰিছোঁ। আৰু মই কোটি কোটি ধন্যবাদ যাচিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ। স্কুল এই স্কুলত আজি বিধায়ক উপস্থিত হৈছে আৰু ভাল এটা এমাউণ্ট চেংচন দিলে, কি ক'ব?